স্যার আজি গুণোৎসৱ দ্বিতীয় পৰ্যায়ৰ আজি দ্বিতীয় দিন তো আজি আপুনি এই 641 নং সাবকাটা এলপি স্কুলত আহি আপুনি কেনেকৈ অনুভৱ কৰিছে আপুনি কি ক'ব প্ৰথমত মই মোৰ পৰিচয় দিম মই বিহুং ব্ৰহ্ম মই চিআইটি কোকৰাঝাৰৰ এছিষ্টেণ্ট প্ৰফেচৰ মই আজি বহুতে আনন্দিত যে গুণোৎসৱৰ আজি দ্বিতীয় দিন আৰু মই এই গোসাইগাঁও অঞ্চলৰ সাবকটা 641 এলপি স্কুলত মই আছোঁ আজি বহুত ভিতৰুৱা জায়গা ভেৰি মানে ইমান বেকৱাৰ্ডো ক'ব নোৱাৰে আজিকালি ৰাস্তা ঘাট ভালে আছে স্কুলো যথেষ্ট ভাল ইয়াত অসমীয়া মিডিয়াম আৰু বড়ো মিডিয়াম আছে ইয়াত মই দেখা পালোঁ বড়ো কমিউনিটিৰ ষ্টুডেণ্টছ আছে বহুত আৰু আমাৰ সাঁওতালি কমিউনিটিৰ আছে আৰু আমাৰ মুছলিম কমিউনিটিৰ আছে চ' বহুতেই ভাল এটা পৰিৱেশ এটা দেখা পালোঁ যে ইয়াত অসমীয়া মিডিয়ামৰ মই যিটো কোৱালিটি ইয়াত অলপ ইম্প্ৰুভমেণ্ট লাগে বুলি মই অনুভৱ কৰিছোঁ কাৰণটো হ'ল তেওঁলোকৰ যিটো মাতৃভাষা এইটো মুছলিম কমিউনিটিটো হ'ল তেওঁলোকৰ বেংগলী আৰু এটাটো হ'ল সাঁওতালি চ' মষ্ট প্ৰবাবলি ডেট মে বি ওৱান অফ দ্য ৰিজনছ যে তেওঁলোকে অসমীয়া যিটো পঢ়িব লাগে সেইটো ভালকৈ মই ইমান ছেটিছফেকশ্যন হোৱা নাই এইটো কোৱালিটিটো ইম্প্ৰুভ কৰিব পাৰি এতিয়া মই বড়ো মিডিয়ামৰ সেইটো চালোঁ দে আৰ মাছ বেটাৰ মই দেখা পালোঁ আৰু ডেট কেন বি এইটো হ'ব পাৰে যে তেওঁলোকৰ ফেমিলি বেকগ্ৰাউণ্ড সেইবোৰ মেটাৰ হ'ব পাৰে মই যিটো ভাবিলোঁ চ' ঘৰৰ যিটো গাইডেন্স সেইবোৰ বস্তু মেটাৰ কৰিব পাৰে চ' মই এইটো বড়ো মিডিয়ামৰ অলপ আগত কৰিলোঁ এটা বস্তু মই দেখা পালোঁ মেটেৰিয়েল যিটো কণ্টেণ্ট আছিলে ইয়াত কেইটামান মই ভুল দেখা পালোঁ সেইটো কিন্তু এইটো চাবলগীয়া এটা বস্তু মষ্ট প্ৰবাবলি মেটেৰিয়েল যেতিয়া সৰ্বশিক্ষাই কৰিছিলে মে বি প্ৰুফ ৰিডিং ভালকৈ হোৱা নাই মানে অসমীয়াৰ যিটো কণ্টেণ্ট সেইটো বড়ো ভাষাত ট্ৰান্সলেশ্যন কৰা আছে বাট দ্য কোৱালিটি অফ ট্ৰান্সলেশ্যন ইজ চ' পুৱৰ সেইটো ষ্টুডেণ্টবিলাকে পঢ়ি দে উইল নট আণ্ডাৰষ্টেণ্ড এনিথিং সেইটো বুজি আৰু আমি দেখা পালোঁ ইয়াত স্পেলিঙৰ বহুত মিষ্টেক আছে টাইপিং এৰৰ হ'ব পাৰে তো মই দেখা পালোঁ যে এইটো কাপদাপকি কৰিছে নেকি অলপ মানে প্ৰুফ ৰিডিং বা ভেৰিফিকেশ্যন সেইবোৰ ভালকৈ হোৱা নাছিল চাগে মই ভুল পাইছোঁ তো যিয়ে নহওক বাট বাকী চব নহয় 10% 15% এনেকুৱা মই এৰৰ্ছ পালোঁ বাট অভাৰঅল ষ্টুডেণ্টছ আৰ গুড এই সাবকটা যিটো স্কুল এল পি স্কুল ইয়াত অন্ধাৰবাৰী স্কুলত মই পেৰেণ্টছো দেখা পাইছোঁ গাৰ্জেনছ দেখা পাইছোঁ বহুত ভাল চ' ডেটছ অল উন্নতৰ মাজত যিটো পৰীক্ষা লোৱা হৈছে এই মাজত বড়ো ভাষাত এইটো যে মিষ্টেক দেখা গৈছে হয় তো এইটো গুণোৎসৱৰ সময়ত এনেকুৱা মিষ্টেক দেখা পোৱাটো কেনেকুৱা একত্ৰিত হয় চাওক কথাটো হ'ল কামবিলাক যদি চিনচিয়াৰকৈ কৰে তেতিয়া চব কাম ভালেই হয় এতিয়া হয় মানুহ মাত্ৰই ভুল কৰে এইটো মানুহে কৰাটো তো ভুলটো থাকিব কিন্তু ইয়াত মই এইটো বস্তুৱে দেখা পালোঁ যেতিয়া কিবা এটা প্ৰিণ্ট কৰিব যায় অফিচিয়েল কাগজ বা এনি কাইণ্ড অফ বুকছ সেইটো আমি জানো যে এটা প্ৰুফ ৰিডিং বুলি এটা বস্তু আছে মানে কৰাৰ পিছত ফাৰ্ষ্ট ড্ৰাফ্ট থাকে ছেকেণ্ড ড্ৰাফ্ট থাকে প্ৰুফ ৰিডিং থাকে তাৰপিছতহে ফাইনেল ড্ৰাফ্ট হয় এতিয়া মই ভাবিলোঁ ইয়াত ষ্টেপ বাই ষ্টেপ সেই ছিষ্টেমটো ফ'ল' কৰা নাই এজ ফাৰ এজ দ্য কোৱালিটি অফ দ্য টেক্সট ইজ কনচাৰ্ণ মই বুজি পালোঁ যে সেইটো এই প্ৰচেছটো ফ'ল' কৰা নাই এইটো ট্ৰান্সলেশ্যনৰ কোৱালিটি ভেৰি পুৱৰ স্পেলিং ভেৰি পুৱৰ নট টাইপ প্ৰপাৰলি সেইটো মই অনুভৱ কৰিলোঁ যে সেইটো ভালদৰে এটা প্ৰচেছত যোৱা নাই আৰু এপ্ৰুভিং যিটো কৰিছে হায়াৰ অথৰিটিয়ে তো তেওঁলোকে এইটো ভালকৈ ভেৰিফিকেশ্যন কৰিলে ভাল আছিল এইটোৱে মই ভাবোঁ